আজি বৰ্তমান আছোঁ নেমুগুৰি বাখ বেঙেনা। তাকে ভাবিলোঁ আজি আপোনাৰ ঘৰত আছিলোঁ, বাখ বেঙেনা 600 বছৰীয়া পুৰণা ঐতিহাসিক গছ এজোপা চাবলৈ আহিলোঁ, আপোনালোকক দেখাওঁ। আজি বৰ্তমান এতিয়া মই বাখ বেঙেনা এলেকাতে আছোঁ। মোৰ বেক চাইডে আছে আপোনাৰ বাখ বেঙেনা গছজোপা। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি চাই থাকক, যদি ভাল লাগে লাইক এটা ছাবস্ক্ৰাইব এটা কৰি দিব। বলক এতিয়া ভিতৰলৈ সোমাই যাওঁ, চাই থাকক। যদি ভাল লাগে লাইক এটা কিন্তু নকৰাকৈ নাথাকিব। ভিতৰলৈ সোমাই গৈ আছোঁ। এয়া আপোনাৰ মোৰ বেক চাইডে আছে আপোনাৰ বাখ বেঙেনা 600 বছৰীয়া হয় ঐতিহাসিক। চাই থাকক, ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক ভিতৰলৈ সোমাই। বৰ্তমান এতিয়া সোমাই আহিলোঁ। এইজোপাই আপোনাৰ ইয়াত লিখি থোৱা আছে, আপোনালোকে চাই ল'ব পাৰে। ধুনীয়াকৈ 600 বছৰীয়া, 580 বছৰ হয় লিখা আছে আপোনাৰ। এই 580 বছৰ, 2014 চন। বৈজ্ঞানিক নাম বেনভেৰা ইউলেজিন ছাৰ। আপোনাৰ 580 বছৰ হৈছে বৰ্তমান গছজোপা। ভিতৰলৈ সোমাই আপোনালোকক দেখাইছোঁ নাজাৰাটো। এইজোপাই হৈছে বাখৰ বেঙেনা গছ, 580 বছৰীয়া ঐতিহাসিক। আপোনাৰ গছৰ ডালবিলাক হৈছে এনেকুৱা, এইবিলাক আপোনাৰ ডালবিলাক হৈছে। বৰ্তমান এতিয়া বাখৰ বেঙেনা লাগি থকা নাই, লাগি থকাহেঁতেন আপোনালোকক নিশ্চয় দেখালোহেঁতেন। ক'ৰবাত লাগি আছে নি চাইছোঁ ৰ'ব আপোনাৰ বাখৰ বেঙেনা, যদি লাগি আছে নিশ্চয় দেখাম। এইজোপা হৈছে আপোনাৰ বাখৰ বেঙেনা গছজোপা। বৰ ধুনীয়াকৈ আপোনাৰ গছজোপা আছে। গুৰিটো হয় আপোনাৰ এনেকুৱা। আপোনাৰ আজি আপোনালোকক দেখাই আছোঁ বাখৰ বেঙেনা গছ 580 বছৰীয়া। এইজোপা আপোনাৰ নেমুগুৰিত আছে। নেমুগুৰি বেতবাৰী হৈ আহিব পাৰে, চেপন হৈ আহিব পাৰে। নেমুগুৰি আপোনাৰ বাখৰ বেঙেনা গছজোপা চাবলৈ আপোনালোকক দেখাই আছোঁ, নাজাৰাটো চাই থাকক। মোৰ অপজিট চাইডে আপোনাৰ এখন আপোনাৰ সৰু স্কুল এখন আছে। বাখৰ বেঙেনা মানে কিনাৰতে অপজিটত স্কুল এখন আছে। এইটোত আপোনাৰ ডাল হ'ব আপোনাৰ পূৰা মজবুত আছে। ডালটোহঁত পাতবিলাক এতিয়া আপোনাৰ মৰি গৈছে, নতুনকৈ ওলাবহে। এইবিলাক আপোনাৰ গছৰ যিবিলাক ডাল পাতবিলাক হয়, এতিয়া আকৌ নতুনকৈ ওলাব নিশ্চয়, তেতিয়া আৰু মজা লাগিব। বয়সো হৈছে 580 বছৰ হৈছে গছ এজোপা। মানুহ হৈ পেলাই মানুহৰ আয়ুস 80 বছৰ 100 বছৰ, কিন্তু গছ এজোপা 580 বছৰ জীয়াই থকাটো বহুত টান ক'বলৈ গ'লে। কিন্তু যে আছে যে 580 বছৰীয়া গছ এজোপা, আৰু ইমান আপতালত যে মানুহে যে ৰখাই থৈছে যে আপোনাৰ গৰু ছাগলীৰ পৰা মানুহৰ পৰা বিভিন্ন ধৰণৰ বস্তুৰ পৰা যে বচাই ৰখাই থৈছে যে গছ এজোপা, নিশ্চয় মানে মানুহ থকাহেঁতেন ভালকৈ সুধি আপোনালোকক ক'লোহেঁতেন যে গছজোপা কেনেকুৱা, আপোনাৰ কি ধৰণৰ। কিন্তু এতিয়া আপোনাৰ ইয়াত কোনো নাম নিজান হৈ আছে, মানুহ বৰ্তমান নাই। যদি থকাহেঁতেন আপোনালোকক সুধি ক'লোহেঁতেন যে গছজোপাৰ বিষয়ে কিবা। এতিয়া মইতো ইমানতে নাজানো গছজোপাৰ বিষয়ে, কিন্তু ইয়াত আপোনাৰ গাঁওবাসী ৰাইজ বা কোনোবা এজন থকাহেঁতেন মই আপোনালোকক সুধি দেখালোহেঁতেন। চাই থাকক কোনোবা ভিডিঅ'টো আৰু দেখাই আছোঁ আপোনালোক ধুনীয়াকৈ নাজাৰাটো বাহিৰ চাইডৰ পৰা। আপোনালোকক বাহিৰ চাইডৰ পৰা অকণমান ধুনীয়াকৈ নাজাৰাটো দেখাই দিছোঁ। এইটো হ'ব আপোনাৰ বাহিৰৰ বাউণ্ডেৰীটো। আপোনালোকক শ্ল' মোশ্যনকৈ আপোনাক নাজাৰাটো অকণমান দেখাই দিছোঁ, চাই থাকক। এটা কিন্তু আচৰিত কথা, এই বাখৰ বেঙেনা গছজোপা আপোনাৰ 2014 চনতে 580 বছৰ কমপ্লিট হৈছিলে। কিন্তু আপোনাৰ এতিয়া 2023 হৈ আছে ন, 580 বছৰতকৈ অভাৰ মাৰিলে। 600 বছৰ চুব আৰু কেইবছৰমানৰ পাছত আপোনালোকক এইখন আপোনাৰ দেখাই দিছোঁ চাওক। 2014 চনতে আপোনাৰ 580 বছৰ হৈছে, সেইটো দেখাই দিছোঁ চাওক। 2014 চনতে 580 বছৰ, এতিয়াতো বৰ্তমান 2023 হৈ আছে, কিন্তু 600 বছৰে ক্ৰছ হ'বগৈ অলপ দিনৰ পাছত। কিন্তু বহুত ধুনীয়াকৈ গছজোপা আছে। ভালে থাকক তাকে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা মাৰি দিব, চাই থাকক আগলৈ। আপোনাৰ বৰ্তমান বাখৰ বেঙেনা বাউণ্ডেৰীটোৰ বাহিৰত এজন মানুহ লগ পালোঁ, গাঁৱৰ স্থায়ী বাসিন্দা। তেওঁৰ পৰা অকণমান দুআষাৰ জানিব বিচাৰিম। গছজোপা এনেই আপোনাৰ পৰিচালনা কৰা মানে কমিটি গঠন আছে ন? কমিটি আছে। এনেই গছজোপা কেনেকুৱা ধৰণৰ আপোনাৰ ওপৰত ৰাইজে কাম কৰি থাকে?
ৰাইজে ধৰক চোৱা চিতা সেইখিনি পৰে চৰকাৰ অনুদান যিখিনি পালে সেইখিনি চৰকাৰ অনুদান দিয়ে মানে গছজোপাৰ ওপৰত দিয়ে আৰু আপোনাৰ গছজোপা ডেইলি কমিটি আহি পেলাই এনেই চোৱা চিতা কৰে নে ডেইলি আহে ন এনেই গাঁৱৰে কমিটি নে নাই শিৱসাগৰবাসী চব শিৱসাগৰবাসী গোটেই অল মানে গোটেই গাঁৱৰ মানে চব এলেকাটো কমিটি আছে এখন হেৰিখাই এখন বেগবাচি এখন দিহিঙাম এখন চামৰবাৰী এইখন এনেই গছজোপা চাবলৈ ক'ৰ মানুহ আহে আপোনালোকক এনেই ইয়ালৈ আপুনিতো ইয়াতে নিশ্চয় থাকেই ডেইলি লখিমপুৰ ন ধেমাজি চিলাপথাৰ এইফালে কাজিৰঙা চাইডৰ পৰা আহিছে মানে গছজোপা গোটেই অসমতে বিখ্যাত হৈ আছে বিখ্যাত বাৰু ভাল লাগিলে লগ পাই পেলাই